কোঅর্ডিনেশন কমিটি অফ বিটিআর অর্গানাইজেশন আমার বিটিআরর প্রায় 26টা জাতি জনগোষ্ঠীর 30টাকে জনগোষ্ঠীয় যে সংগঠনৰ সমন্বয় কমিটি আছে আৰু ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই মুখ্য ভূমিকা লৈ পেলাই সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ জাতীয় সংগঠনত একত্ৰিতভাৱে আমি যোৱা 5টা বছৰ একেলগে আমি শান্তি সমন্বয় আৰু সুৰক্ষিত বড়োলেণ্ড বা বিটিআৰৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু জাতি জনগোষ্ঠীৰ অধিকাৰ তেওঁলোকৰ সম উন্নয়ন তেওঁলোকৰ যিখিনি ভাষা বা ভূমি মাটি বাৰী আৰু আন যিবিলাক সমস্যা আছিল সেই সমস্যাখিনি জাতীয় সংগঠন ছাত্ৰ সংগঠনত থাকি আমি কি ধৰণে চৰকাৰক আমি হেঁচা দি পেলাই চৰকাৰৰ লগত আলাপ আলোচনা কৰি পেলাই মীমাংসা কৰিব পাৰে এই এটা উদ্দেশ্যৰে এই কোঅৰ্ডিনেশ্যন কমিটিটো সামাজিকভাৱে ৰাজনৈতিকভাৱে আৰু শিক্ষা দিশত অৰ্থনৈতিক দিশত যিবিলাক ড্ৰাগছৰ বেআইনী যিবিলাক সামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আমি কাম কৰাৰ কাৰণে আমি সংকল্পবদ্ধভাৱে আগবাঢ়িছিলোঁ সকলো দিশত আমি একেলগে উমৈহতীয়া আমি কাম কৰি আহিছোঁ আজি পুনৰ আমি চিৰাং জিলা এই কাৰ্যালয়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধ্যক্ষতাত সকলো বিটিআৰত 26টা জাতি জনগোষ্ঠীৰ 30টাকে জনগোষ্ঠীয় সংগঠন আমি একেলগে পুনৰ মিলিত হৈছোঁ আৰু যোৱা সময়ছোৱাত যিবিলাক আমি কাম কৰিলোঁ আৰু যিবিলাক কৰণীয় বাকী আছে ভৱিষ্যতে আমি বিটিআৰত নৱপ্ৰজন্ম আৰু বিটিআৰৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক জ্বলন্ত যিবিলাক বিষয় আৰু যিবিলাক সমস্যা আছে আমি একেলগে কেনেকৈ সমাধান কৰিব পাৰোঁ সেই ক্ষেত্ৰখনক একত্ৰিতভাৱে শান্তিপূৰ্ণভাৱে সমন্বয় আৰু সুৰক্ষিত বিটিআৰ নিৰ্মাণৰ কাৰণে আমি একেলগে কাম কৰি যাম এই বিষয়টো লৈ পেলাই আমি পুনৰ মিলিত হৈছোঁ আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এই আলোচনাত সকলোৱে নিজৰ নিজৰ কথাখিনি তেওঁলোকে মানে প্ৰকাশ কৰিছে তেওঁলোকে স্থাপন কৰিছে আৰু আশা কৰিছোঁ আগন্তুক দিনত আমি একেলগে ঐক্যবদ্ধভাৱে বিটিআৰৰ শান্তি সুৰক্ষিত ভৱিষ্যত আৰু আমাৰ অধিকাৰক লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম আৰু ইয়াৰ সমাধান সূত্ৰ ওলাব আমি দৃঢ় বিশ্বাসী আৰু আত্মবিশ্বাসী এইখিনি কথাকে আমি প্ৰকাশ কৰিছোঁ ধন্যবাদ।